এইজনেই হ'ল আমাৰ কইনা আৰু আজি হ'ল তাইৰ জোৰণ মই গৈ পোৱাৰ আগতে অলৰেডি তাইক মানে জোৰণ পিন্ধোৱা হৈয়ে গৈছিলে আৰু গৈ দেখিছোঁ চোতালতো একদম মানুহ ফুল হৈ আছে এয়া মাহীয়ে ঠাণ্ডা দিলে আৰু ঠাণ্ডা খাই আমি আমাৰ কামত লাগি গ'লোঁ মানে চাহ জলপান দিয়াত লাগি গ'লোঁ শেষত আমাৰ ঘৰৰ মানুহখিনিয়ে খালে আৰু ই মনে মনে চুৰ কৰি খাই আছে চাহ দিয়া হোৱাৰ পিছত আমি ডাইৰেক্ট ভাতত লাগি গ'লোঁ শেষত আমি খাই মানে মোৰ মাহীৰ ল'ৰাৰ লগত মই অলপমান খেলি আছিলোঁ আমাৰ গোটেই ফেমিলি একেলগে বাহিৰত বহি আছে অকণমান ক্লিপ এনেকৈ ৰাখি দিলোঁ আৰু এয়া কইনা তাইক কেনেকুৱা লাগিছে জনাবচোন আৰু এয়া ফটো ছেশ্যন ষ্টাৰ্ট হৈ গ'ল সিহঁতৰ আৰু সন্ধিয়াৰ ক্লিপখিনিও মই দি দিছোঁ